Hey, hi guys, welcome to my channel Sarma's Kitchen. আজি এই ভিডিঅ'টো মোৰ প্ৰথম ভিডিঅ' আৰু আজি আপোনালোকৰ বাবে এটা সিম্পল ৰেচিপি চিকেন কাৰী ৰেচিপি ইন আছামিজ ষ্টাইল। কিন্তু এই ৰেচিপিটো মই নবনাওঁ, বৰঞ্চ বনাব মোৰ হাজবেণ্ডে। তেওঁৰ বনোৱাত খুবেই চখ আৰু মোৰ খাই খুবেই ভাল লাগে। গতিকে আহক এই ৰেচিপিটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। সো গাইজ ৰেচিপিটো ষ্টাৰ্ট কৰাৰ পূৰ্বে এটা বাটিত পানীত কেইটামান নহৰু আৰু দুটা শুকান জলকীয়া তিয়াই থোৱা হৈছে, লগতে আছে আদা দুটুকুৰা আৰু ইয়াতে আছে ৰেচিপিটোৰ বাবে মছলা জিৰা চিলি পাউডাৰ গৰম মছলা পাউডাৰ মিট মছলা এভৰিথিং আৰু এয়া হৈছে 300 গ্ৰাম চিকেন ৰেচিপিটোৰ মেইন হিৰো। যিহেতু আমি মাত্ৰ দুজনহে সেইবাবে সেই হিচাপতে আমি কোৱান্টিটি লৈছোঁ। আপোনালোকে ঘৰৰ মেম্বাৰৰ হিচাপে কোৱান্টিটি বঢ়াবও পাৰে কমাবও পাৰে। নেক্সট ষ্টেপটো হৈছে ইয়াতে বিলাহী কাটি লোৱা হৈছে সৰু সৰু টুকুৰা কৰি লৈ, কাৰণ পিছত পিঁয়াজ আৰু বিলাহী একেলগে মেৰিনেট কৰিব লাগিব ৰেচিপি হিৰো চিকেনৰ লগত। এতিয়া মেৰিনেট কৰিবৰ কাৰণে ইয়াতে দিয়া হৈছে কেইটামান নহৰু আদা শুকান জলকীয়া আৰু অলপমান ভিনেগাৰ। ইয়াৰ পিছত আমি এটা মিক্সচাৰ বনাই ল'ম, তাৰপিছত কৰিম আমি মেৰিনেট। ইয়াতে আমি আদা নহৰু আৰু জলকীয়াখিনি পিচি লোৱাৰ পিছত এতিয়া আমি ইয়াতে এড কৰিম কেইটামান জালুক, 3টা লং, অলপমান গোটা জিৰা, দালচিনি আৰু ধনিয়া পাউডাৰ। গোটেইখিনি ঢালি দিয়াৰ পিছত আমি এইখিনি আকৌ এবাৰ ধুনীয়াকৈ মিক্সিত পিচি ল'ম। সো গাইজ আজি চিকেন কাৰী ৰেচিপিটো আলু নিদিয়াকৈও আপুনি বনাব পাৰে, কিন্তু যিহেতু অসমীয়া মানুহে আলু প্ৰিফাৰ কৰে গতিকে আমি আজি আলু ইউজ কৰিম। এতিয়া আমি এটা নন ষ্টিকি কেৰাহীত মোৰ 300 গ্ৰাম মাংস লৈ লৈছোঁ। এতিয়া আমি ইয়াতে মেৰিনেটৰ বাবে ৰেডি কৰা মছলাখিনি ঢালিম। এতিয়া এই গোটেই মিক্সচাৰখিনি আমি ভালদৰে সানি ল'ম। ইয়াৰ পিছত এতিয়া আমি ইয়াতে এড কৰিম কাটি থোৱা সৰু সৰু টুকুৰাকৈ বিলাহী আৰু পিঁয়াজখিনি আৰু 3টা হিচাপত জলকীয়া। যদি আপুনি বেছি জলকীয়া খায় তেতিয়াহ'লে বেছিকৈও এড কৰিব পাৰে। ইয়াৰ পিছত আপুনি অলপমান ৰিফাইন অইলো সানি ল'ব। এই মিক্সচাৰখিনি এই মেৰিনেটখিনি আপোনালোকে যদি এটা ৰাতি ৰাখিব পাৰে তেতিয়াহ'লে সোৱাদ বেছিকৈ আহে, কিন্তু যদি সময় নাথাকে তেতিয়াহ'লে আমাৰ দৰে আপুনি 1-2 ঘণ্টা ৰাখিলেও হয় অথবা 30 মিনিট সময় ৰাখিলেও হ'ব। এতিয়া আমি এই মেৰিনেট কৰা চিকেনখিনি এখন ঢাকনেৰে ধুনীয়াকৈ ঢাকি থ'ম, চাব যাতে কোনো ফালৰ পৰাই বতাহ সোমাব নোৱাৰে। মাংসৰ বাবে লোৱা আলুখিনি আমি প্ৰথমে অলপ সময়ৰ বাবে ভাজি ল'ম, তাৰপিছত মাংসৰ লগত আমি আলুখিনি সিজিবলৈ এৰি দিম আৰু মাংসখিনি আমি আগতে ফ্ৰাই কৰি নলওঁ। গাইজ যিটো কেৰাহীত আমি চিকেনখিনি মেৰিনেট কৰিছিলোঁ সেই কেৰাহীটোকেই আমি ষ্ট'ভত উঠাই দিছোঁ আৰু ইয়াৰ পিছত আমি এতিয়া এইখিনিত কোনো পানী আৰু কোনো অইল এতিয়া মিক্স নকৰোঁ, কেৱল ঢাকন লগাই পেলাই ভালদৰে সিজিবলৈ এৰি দিম।
ষ্টোভৰ ফ্লেমটো কমৰ পৰা মিডিয়ামত ৰাখিব, বঢ়াই নিদিব আৰু এইটো ফ্লেমতে সিজিবলৈ এৰি দিব মাংসখিনি প্ৰায় 40 মিনিটমানৰ সময়ৰ বাবে। এয়া দেখিছে মোৰ মাংসখিনি লাহে লাহে উতলিবলৈ আৰম্ভ কৰিছে আৰু ইয়াত কিন্তু হেতাৰ ব্যৱহাৰ নকৰিব, নিজে নিজেই কেৰাহীতেই ইয়াক সিজিবলৈ এৰি দিব। এয়া চাওক অলমষ্ট 20 মিনিটৰ পিছত মাংসখিনি প্ৰায় সিজিবলৈ আৰম্ভ কৰিছে। এতিয়া আমি ইয়াতে এড কৰিম ফ্ৰাই কৰি থোৱা আলুখিনি। এতিয়া আপোনালোকে দিব সোৱাদ অনুসৰি নিমখ। গাইজ, মই আজি এই ভিডিঅ'টোৰ লগত আপোনালোকৰ বাবে লৈ আহিছোঁ এটা টিপছ, কেনেদৰে আপোনালোকে এটা কোমল আটাৰ ডো তৈয়াৰ কৰিব পাৰে। গতিকে আহক মই দেখুৱাই দিম। গাইজ, এই ৰেচিপিটোৰ লগত এটা টিপছ মই লৈ আহিছোঁ। বহুতে হয়তো কোমল ৰুটি খাই ভাল পায়, কিন্তু এই কোমল ৰুটি তেতিয়াহে হৈ উঠে যেতিয়া আপোনাৰ ডোটো ভালদৰে মাৰি লয়। গতিকে মই দেখুৱাম কেনেদৰে এটা কোমল ডো, ছফ্ট ডো তৈয়াৰ কৰিব। ইয়াৰ বাবে আমি প্ৰথমে লৈছোঁ হিচাপ অনুসৰি আটা। ইয়াতে আমি অলপ দিম নিমখ, তাৰপিছত আমি ইয়াতে এড কৰিম ৰিফাইন অইল অলপমান। তাৰপিছত ভালদৰে আমি এই গোটেইখিনি মিলাই ল'ম। এতিয়া ইয়াত আমি লাহে লাহে গৰম পানী, একেবাৰে গৰম পানীও নহয়, অলপ কুহুমীয়া পানী লাহে লাহে এড কৰি যাম। এনেদৰে প্ৰথমতে সৰু সৰু অংশ বনাই যাব। তাৰপিছত আকৌ পানী দি পেলাই আকৌ এটা সৰু অংশ বনাবলৈ আৰম্ভ কৰিব। এতিয়া মই শেষ অংশটো বনাবলৈ লৈছোঁ। এনেদৰে যদি আপোনালোকে সৰু সৰু অংশত এটা এটা ডো বনাই লয়, তেতিয়া খুবেই কোমল হয়। গোটেইখিনি এটা একেলগে লৈ যদি মাৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে বিচৰা মতে ডোটো তৈয়াৰ হৈ নুঠে। এতিয়া শেষত আমি ৰেডি কৰি থোৱা গোটেইকেইটা ডো একেলগেই মিক্স কৰি ল'ম। গতিকে চাওক, মোৰ ডোটো খুবেই কোমল হৈ উঠিছে। আৰু যদি আপোনালোকে গৰম পানী লৈ পেলাই ডোটো মাৰে, তেতিয়া কেতিয়াও আপোনাৰ বেলনাত লাগি নধৰে, লগতে কোমল হয়। আৰু ৰিফাইন অইল কিন্তু দিবলৈ নাপাহৰিব, লগতে কুহুমীয়া গৰম পানী দিলেই আপোনাৰ ডোটো কোমল হ'ব। অলপ সময়ৰ বাবে ইয়াক আপুনি মঠি থাকিব, তেতিয়া ই আৰু কোমল হৈ পৰিব। আৰু হৈ যোৱাৰ পিছত এই ডোটো আপুনি 5-6 মিনিটৰ কাৰণে এৰি দিব। So guys, মোৰ হাজবেণ্ডে ৰেডি কৰা আজি স্পেচিয়েল ৰেচিপি চিকেন কাৰী ইন আছামিজ ষ্টাইল ৰেডি হৈ গৈছে। গতিকে আহক টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। দেখিবলৈতো খুবেই ধুনীয়া হৈছে। সো টেষ্টি, খুবেই সফ্ট হৈছে, সঁচাকৈ খুবেই ধুনীয়া বনাইছে। মইতো খাই সদায় ভাল পাওঁ। গতিকে এই সিম্পল ৰেচিপিটো আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব পাৰে। আৰু যদি ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কমেণ্টটো কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে থকা ঘণ্টাটো কিন্তু বজাবলৈ নাপাহৰিব। চ' মই পুনৰ আহিম এটা নতুন ৰেচিপি লৈ। টিল দেন, বাই।